এতিয়ালৈকে আমাৰ 3খন নিৰ্বাচনী সভা হৈ গ'ল আৰু 2খন সভা আছে। 3খনি নিৰ্বাচনী সভাত আপোনালোকে নিজেই সাক্ষ্য দেখিছে যে আমাৰ সভাবিলাকত 2000, 1500 এনেকুৱা মানুহ হৈছে। এখন গাঁৱত এটা পঞ্চায়ত লৈ পেলাই মিটিং। গতিকে নিৰ্বাচনৰ এইবাৰ ৰাইজৰ বহুত উৎসাহ আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ আশীৰ্বাদ কৰিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব আৰু আমি বিপুল ভোটত আমি ইয়াৰ বিজয়ী হ'ম। আৰু আপোনালোকে দেখিছে গাঁৱত যিমান ভিতৰলৈ গৈছে আজিলৈকে কংগ্ৰেছৰ এখন পতাকা নাই, চব যি পতাকা আছে অকল ভাৰতীয় জনতা পাৰ্টিৰ পতাকা আছে। গতিকে ভাৰতীয় জনতা পাৰ্টি এই ৰাইজৰ আস্থা বিশ্বাস আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশেষভাৱে বহুত আস্থা আৰু বিশ্বাস আছে, যাৰ কাৰণে আমি সমৰ্থন পাইছোঁ। 17জন কংগ্ৰেছৰ সভাত মানুহ আছে বুলি কৈছিলে। অথনি মোক খবৰ পাইছোঁ, মোৰ প্ৰত্যেকখন এতিয়াও তেওঁলোকৰ মিটিং চলি আছে, মোলৈ মেছেজ আহে, ফটো আহে, তেওঁলোকৰ মোলৈ পঠিয়াই মানুহে আৰু কোনে পঠিয়াই মই নকওঁ, কংগ্ৰেছৰ সভাতে আছে যে 12জন, 14জন, 15জন তেওঁলোকৰ মেছেজ ফটো পঠিয়াই যে কংগ্ৰেছৰ কেণ্ডিডেট 12জন, 13জন লৈ পেলাই মিটিং কৰিছে আৰু আমি কৈ 1000, 2000 লৈ পেলাই আছোঁ। কংগ্ৰেছে য'তেই সভা পতায়, য'ত তেওঁলোকৰ প্ৰগ্ৰেম চলে লগে লগে মোক ফটো মাৰি পঠিয়ায়। তাত বিজেপি ভাল পোৱা মানুহ আছে, কংগ্ৰেছৰ ভিতৰতে বিজেপি ভাল পোৱা মানুহ আছে, গতিকে তেওঁ পঠিয়াই থাকে মোক, মই চাই থাকোঁ। পৱন সিং ঘাটোৱাৰে আহিছিলে, সেইদিনা কৈছে বিজেপিয়ে। ঘাটোৱা ডাঙৰীয়া তেখেত বহুত জ্যেষ্ঠ, মই সন্মানো কৰোঁ আৰু চাহ জনগোষ্ঠীৰ এজন তেওঁ ডাঙৰ অপ্ৰতিনিধি নেতা আছিলে, যাৰ নিৰ্দেশত ঘাটোৱা ডাঙৰীয়া নিৰ্দেশত গোটেই চাহ মজদুৰ সংঘ চলি আহিছিলে। এতিয়া সেই চাহ মজদুৰ সংঘ বিজেপিত যোগদান কৰিছে। ৰাঙাপাৰাৰ আপোনাৰ চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকজনেই বিজেপিত যোগদান কৰিছে। এসময়ত তেওঁ ঘাটোৱা ডাঙৰীয়াৰ ঘনিষ্ঠ আছিলে। গতিকে আগৰ দিনটো নাই। এতিয়া ঘাটোৱা ডাঙৰীয়াৰ কথা মতে যে চাহ মজদুৰ সংঘ চলিব, তেওঁ মোনাবাৰী চাহ বাগিচালৈ গৈছিলে, তাত কোনো চাহ মজদুৰ সংঘই কাৰ্যকৰ্তাই তেওঁক লগ দিয়া নাই। পিছদিনাখন তেওঁ বাগানৰ চালাঙত গৈ পেলাই তেওঁ যিসকল মজদুৰ ভাই ভনীসকলে কাম কৰি আছে তেওঁলোকৰ লগত দেখা সাক্ষাৎ কৰিছে। গতিকে ঘাটোৱা ডাঙৰীয়াই এইটো জানিব লাগে যে এতিয়া চাহ বাগানৰ লোকসকল সকলো বিজেপিমুখী হৈছে। ঘাটোৱা ডাঙৰীয়াই এইটোও জানিব লাগে যে এতিয়া বাগানত উন্নয়ন হৈছে। যি বাগানত স্কুল আছিলে সেই বাগানত আমি হাইস্কুল, হাই ছেকেণ্ডেৰী খুলিছোঁ। যি বাগানত ৰাস্তা পদূলি বেয়া আছিলে সেই বাগানত আমি ৰাস্তা পদূলি ঠিক কৰিছোঁ। যি বাগানত খোৱা পানীৰ অভাৱ আছিলে, 100 ঘৰ মানুহৰ ভিতৰত এটা কুঁৱা আছিলে, সেই বাগানত আমি জল জীৱন মিছনৰ পাইপৰ যোগেদি পানী দিছোঁ। যি বাগানত আগতে মহিলাসকলে, গৰ্ভৱতী মহিলাই মেটাৰনিটি লিভ নাপায়, সেই বাগানৰ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাই মেটাৰনিটি লিভ পায় আৰু 14,000 টকা বেংকৰ একাউণ্টত সোমায়। আৰু ঘাটোৱা ডাঙৰীয়াই জনা উচিত যে এইবাৰ আমি যিমান চাকৰি এইবাৰ আমাৰ চৰকাৰে নিযুক্তি দিব, 3% ৰিজাৰ্ভেশ্যন চাহ জনগোষ্ঠী আদিবাসী লোকৰ কাৰণে সংৰক্ষিত। এতিয়া ঘাটোৱা ডাঙৰীয়াৰ ইমান অপ্ৰতিনিধি নেতা কংগ্ৰেছৰ, তেতিয়াই চাহ বাগিচা অঞ্চলৰ কাৰণে, চাহ জনজাতিৰ কাৰণে অলপ যদি চিন্তা কৰাহেঁতেন আজি কংগ্ৰেছৰ অৱস্থা এইটো নহ'ল। গতিকে কংগ্ৰেছক চাহ বাগিচাৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বাস আছে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আস্থা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টিত এখন বাগান নাই জালুকবাৰীত, তথাপিও তেওঁ চাহ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে তেওঁ দিনে নিশাই কাম কৰি আছে আৰু সেইকাৰণে বিশ্বাসৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিক বাগান অঞ্চলত যথেষ্ট প্ৰভাৱ আছে। কৰিব, তেওঁতো জিকিবতো চবেই কয় জিকিব বুলি, কিন্তু এইটো সময়ে ক'ব। গতিকে তেওঁ 2 লাখ ভোটত জিকিব নে 2 লাখ ভোটত পাব, সেইটোহে আচল কথা। সেইটো আমাৰ গেৰাণ্টি আছে, আমাৰ চৰকাৰৰ গেৰাণ্টি আছে। আপোনালোকে দেখিব, এইটো ফৰ্ম আমি বিলাই আছোঁ। আমি 5টা গেৰাণ্টি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 5টা গেৰাণ্টি আছে। সেই গেৰাণ্টিৰ কথাখিনি মই ৰাইজক অৱগত কৰিছোঁ আৰু আমাক কৈও দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সভা সমিতিবিলাকত এই 5টা গেৰাণ্টিৰ কথাটো ক'ব।
কি গেৰাণ্টি? প্ৰথম কথা হ'ল কি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। চাউলৰ কাৰ্ড থকা যিসকল মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকে পাব। নিযুত মাইনা এইবাৰ চৰকাৰৰ আমাৰ আঁচনি যে মেট্ৰিক পাছ কৰিলে 10,000 টকা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 12,500 টকা, আৰু মাষ্টাৰ্ছ যদি ডিগ্ৰী লয় BA পাছ কৰে 25,000 টকা। এইটো আমাৰ বাজেটত আছে। আৰু প্ৰধানমন্ত্ৰীৰ যিটো বীমা আঁচনি যে আমাৰ এক্সিডেণ্ট মানে ডেথ হ'লে 5 লাখ আৰু এক্সিডেণ্ট হ'লে 2 লাখ, সেইটো প্ৰিমিয়াম চৰকাৰে দিব। চাউলৰ ৰেচন কাৰ্ড যাৰ আছে সকলোৱে পাব এইটো। তাৰ উপৰি যিটো অসম দৰ্শন আমি গাঁৱে যিটো মন্দিৰ বনাই আছোঁ, নামঘৰ বনাই আছোঁ, গীৰ্জা বনাই আছোঁ, যি ধৰ্মীয় অনুষ্ঠান আছে সেইটোত প্ৰত্যেকটো বুথত 4টাকৈ নামঘৰ, মন্দিৰ, গীৰ্জা, মছজিদ দি আছে, মছজিদক দিওঁ। আৰু তাৰ উপৰি আমি বাগান অঞ্চলত আমাৰ গাঁও অঞ্চলত আমি ৰাস্তা ঘাট নিৰ্মাণ কৰি আছোঁ, এটা ভোটত এটা ৰাস্তা। গতিকে 5টা গেৰাণ্টি লৈ পেলাই আমাৰ এইটো চলি আছে। গতিকে ৰাইজক আমি অলপ অৱগত কৰিবৰ কাৰণে আমি 5টা গেৰাণ্টি লৈ পেলাই ৰাইজক চলাইছোঁ। আৰু ৰাইজে সেই গেৰাণ্টি আমাক তেওঁলোকে আস্থাত লৈছে, বিশ্বাসত লৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2026 চনৰ আগত যিমানখিনি আমি নামঘৰ, ৰাস্তা আমি পাম গোটেইখিনি তেওঁ 100% সম্পূৰ্ণ কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। ধন্যবাদ। থেংক ইউ।